শাসন করলে নহয় দমন করে শাসন করিলে এই বিপিএফ সরকারে যি দমন নীতি উঠি অহা প্রজন্মক শেষ করে দিয়ার যেটো পন্থা অবলম্বন করে এই সরকার চলাইছিল এই বিপিএফ সরকারে আমাক ধ্বংস করে পেলাই দিলে কারণ সি কিয় যোগদান কৰিল নিশ্চয় ইয়াৰ উদ্দেশ্য থাকিব লাগিব। আজি চাওক আগতে আমি ব্যৱসায় কৰিবলগীয়া হ'লে আমি কিবা এটা দি তাৰপিছতহে ভিতৰৰ অঞ্চলত আমি ব্যৱসায় কৰিব লগা হৈছিল। কিন্তু আমি মই আই উইটনেছ মই নিজে ব্যৱসায় কৰিছোঁ, মই নিজে পইচা দিছোঁ। এতিয়া মই 1 টকা নিদিয়াকৈ মই ব্যৱসায় কৰি আছোঁ। শিক্ষা একেবারে জিরো করে দিছিল, যি জিরোর পৰা প্রমোদ বড় সরকারে এই আমার চিরাং ডিস্ট্রিক্টত হাইস্ট লেভেলত আনি দেখুৱাই দিলে, APSCত দেখুৱাই দিলে, আগ্রামাক দেখুৱাই দিলে। এজন শিক্ষিত ব্যক্তিয়ে এজন মূর্খ লোকক জ্ঞানী শিক্ষা দিলে যে এনেকৈ শাসনভাৰ চলাব লাগে। তাই সেই উদ্দেশ্যত আমি সেই উপনীত হৈ আমি ইউপিপিএল দলত যোগদান কৰিলোঁ। ইউপিপিএল জিন্দাবাদ আজিৰ পৰা কৈ আছোঁ আৰু ভৱিষ্যতে কৈ থাকিম বুলি আশা ৰাখি মই কংগ্ৰেছত আছিলোঁ। কংগ্ৰেছৰ দলৰ পৰা আহি কংগ্ৰেছ দল ত্যাগ কৰি আমি ইউপিপিএলত যোগদান কৰিছোঁ। কি আশা কৰিছে? কি আশা আমি কিয় যোগদান কৰিলোঁ নিশ্চয় ইয়াৰ উদ্দেশ্য থাকিব লাগিব। আমি বিগত দিনবোৰত দেখি আহিছোঁ যি পৰিৱৰ্তন আমি পৰিৱৰ্তন দেখা পাইহে এই ইউপিপিএল দলত যোগদান কৰিছোঁ। আজি চাওক আগতে আমি ব্যৱসায় কৰিবলগীয়া হ'লে আমি কিবা এটা দি তাৰপিছতহে ভিতৰৰ অঞ্চলত আমি ব্যৱসায় কৰিব লগা হৈছিল। কিন্তু আমি মই আই উইটনেছ মই নিজে ব্যৱসায় কৰিছোঁ, মই নিজে পইচা দিছোঁ। এতিয়া মই 1 টকা নিদিয়াকৈ মই ব্যৱসায় কৰি আছোঁ। কিন্তু 17 বছৰৰ হাগ্ৰামা মহিলাক শাসন কৰিলে কি ক'ব? শাসন কৰিলে নহয় দমন কৰি শাসন কৰিলে এই বিপিএফ চৰকাৰে যি দমন নীতি উঠি অহা প্ৰজন্মক শেষ কৰি দিয়াৰ যেটো পন্থা অবলম্বন কৰি এই সরকার চলাইছিল এই বিপিএফ সরকারে আমাক ধ্বংস করে পেলাই দিলে কারণ শিক্ষা একেবারে জিরো করে দিছিল। যি জিরোর পৰা প্রমোদ বড় সরকারে এই আমার চিরাং ডিস্ট্রিক্টত হাইস্ট লেভেলত আনি দেখুৱাই দিলে, APSCত দেখুৱাই দিলে, আগ্রামাক দেখুৱাই দিলে। এজন শিক্ষিত ব্যক্তিয়ে এজন মূর্খ লোকক জ্ঞানী শিক্ষা দিলে যে এনেকৈ শাসনভাৰ চলাব লাগে। তাই সেই উদ্দেশ্যত আমি সেই উপনীত হৈ আমি ইউপিপিএল দলত যোগদান কৰিলোঁ। ইউপিপিএল জিন্দাবাদ আজিৰ পৰা কৈ আছোঁ আৰু ভৱিষ্যতে কৈ থাকিম বুলি আশা ৰাখি মই আজি এই ইউপিপিএল দলত যোগদান কৰিলোঁ। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोलजि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।